নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিব গৈ আছোঁ অসম চৰকাৰৰ 10টা চৰকাৰী কাৰ্যালয়ৰ ঠিকনা, য'ত আমি সহজতে RTI কৰিব পাৰোঁ। গতিকে প্ৰথমতে আহিছোঁ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ আছাম, 2D PIO ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ আছাম, হেঙেৰাবাৰী হেল্থ কমপ্লেক্স, হেঙেৰাবাৰী RD, হেঙেৰাবাৰী গুৱাহাটী আছাম, পিনক'ড 781036। ইয়াতে এটা কথা কৈ থওঁ, PIO মানে হৈছে পাব্লিক ইনফৰমেশ্যন অফিচাৰ। 2 নম্বৰতে আহিল আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, 2D PIO অফিচ অফ দ্য ছেক্ৰেটেৰী আছাম, হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, বামুণী মেডাম, গুৱাহাটী 781021। 3 নম্বৰতে আহিল ডাইৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ, 2D PIO অফিচ অফ দ্য ডেপুটি ডাইৰেক্টৰ, ডাইৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ, গভৰ্ণমেণ্ট অফ আছাম, ৰুদ্ৰসিংহ স্পৰ্টছ কমপ্লেক্স, ছুপাৰ মাৰ্কেট, দিছপুৰ, গুৱাহাটী 06। 4 নম্বৰতে আহিল ডেপুটি কমিশ্যনাৰ অফিচ, কাৰ্বি আংলং, 2D PIO অফিচ অফ দ্য ডেপুটি কমিশ্যনাৰ, কাৰ্বি আংলং, ডিফু, আছাম, পিন 782462। ইয়াৰ পিছত আহিছোঁ আমি সৰ্বশিক্ষা অভিযান মিছন আছাম, 2D PIO অফিচ অফ দ্য মিছন ডাইৰেক্টৰ, সৰ্বশিক্ষা অভিযান মিছন, আছাম, কাহিলীপাৰা, গুৱাহাটী, আছাম, পিন 781019। ইয়াৰ পিছত আমি 6 নম্বৰতে আহিছোঁ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, আছাম, 2D PIO অফিচ অফ দ্য কমিশ্যনাৰ, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, আছাম, জুৰিপাৰ, পাঞ্জাবাৰী, গুৱাহাটী, পিন 37। ইয়াৰ পিছতে আহিছোঁ 8 নম্বৰত ডাইৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম, 2D SPIO অফিচ অফ দ্য এডিশ্যনেল ডাইৰেক্টৰ, ডাইৰেক্টৰেট অফ এলিমেণ্টেৰী এডুকেশ্যন, আছাম, কাহিলীপাৰা, গুৱাহাটী 781019। ইয়াৰ পিছতে আহিছোঁ আমি PWD ৰুট আছাম, 2D PIO অফিচ অফ দ্য চিফ ইঞ্জিনিয়াৰ, PWD ৰুটছ, আছাম, চানমাৰী, গুৱাহাটী, পিন 781003। ইয়াৰ পিছতে আহিছোঁ আমি APDCL, 2D SPIO অফিচ অফ দ্য CGM হেডকোৱাৰ্টাৰ, APDCL বিজুলী ভৱন, পল্টন বজাৰ, গুৱাহাটী, আছাম, পিন 781001। ইয়াৰ পিছতে আহিছোঁ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, 2D PIO অফিচ অফ দ্য ছেক্ৰেটেৰী, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, জৱাহৰনগৰ, গুৱাহাটী, পিন 781022। আপোনালোকৰ যদি এইখিনি প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। আৰু যদি আপোনালোকে RTIৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেনেহ'লে মোৰ আগৰ ভিডিঅ'টো চাব, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। তেনেহ'লে আজিলৈ ধন্যবাদ, নমস্কাৰ।